নমস্কাৰ, মই অন্যদা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছিলে আমাৰ ইলেকশ্যন ট্ৰেইনিঙৰ দ্বিতীয়টো দিন। মোৰ ট্ৰেইনিং আছিলে গড়গাঁও কলেজত, আৰু গড়গাঁও কলেজলৈ গৈ পাই দেখিলোঁ কিছু সংখ্যক মানুহ আহিছে। গতিকে ভাবিলোঁ এবাৰ কলেজৰ চৌপাশটো আপোনালোকক দেখাই দিওঁ। মোৰ ট্ৰেইনিং আছিল যিহেতু অডিটৰিয়ামলৈ আহি এজন ছাৰক লগ পাই গ'লোঁ। ছাৰৰ লগত ধুনীয়াকৈ কথা বতৰা পাতিলোঁ। আপোনালোকক অডিটৰিয়ামটো দেখুৱাই দিছোঁ। প্ৰায় সংখ্যক চকী এতিয়াও খালী হৈ আছে, যিহেতু বহু সংখ্যক ছাৰ এতিয়াও আহিবলৈ বাকী আছিলে। ট্ৰেইনিং কৰা শেষ হৈ গ'ল। এতিয়া ছাৰে ক'লে যে তেওঁৰ গাড়ীখনৰ পলিউশ্যন ৰিপৰ্টটো উলিয়াবলৈ আছে, গতিকে তেওঁৰ লগতে ময়ো গ'লোঁ পলিউশ্যন চেণ্টাৰটো চাই আহিবলৈ, যিহেতু মোৰো বাইকখনৰ পলিউশ্যন ৰিপৰ্টটো উলিয়াবলৈ বাকী আছে। গতিকে ভাবিলোঁ ময়ো এবাৰ গৈ চাই আহোঁ। এয়া পলিউশ্যন চেণ্টাৰটো চালোঁ, তাৰ পৰা ঘূৰি আহিলোঁ। আহি নিজৰ বাইকখন ল'লোঁ, লৈ এবাৰ চালোঁ প্ৰায় সংখ্যকটো গুচি গৈছে। হেলমেটটো লগাই ধুনীয়াকৈ ময়ো যাবলৈ ৰেডি হৈ গ'লোঁ। ৰ'ব বাটত আহি থাকোঁতে দেখিলোঁ এখন চিৰা, মুড়ি, মিঠৈ এনেকুৱা দোকান এখন দেখিলোঁ। ভাবিলোঁ কিবা এটা লৈ যাওঁ, সেয়েহে ভাবি সোমালোঁ। ময়ো লৈ ল'লোঁ চিৰা 1 কেজি আৰু মুড়ি আৰু দুটামান। তাৰপিছত লৈ আহি আছোঁ, এনেতে দেখিলোঁ একদম জাম হৈ আছে, আৰু ওপৰত দেখিছেনে ৰ'দটো ইমান কাৰাকৈ ওলাইছে। কিজানি যোৱাকালি সূৰ্যগ্ৰহণ হৈ যোৱাতে আজি সূৰ্যটো কিবা খঙি উঠি আছে নেকি জানো। চাওকচোন কেনেকৈ ওলাই আছে, দেখিছেনে চকীবোৰ কেনেকৈ খালী হৈ আছে। বহিবলৈ মন গৈছিল। তাৰপিছত ৰুম আহি পাই গ'লোঁ। এতিয়া কিবা এটা বনাই খাই অকণমান ৰেষ্ট কৰোঁ। বাই বাই।